এটোপাল নিয়ৰত বুৰি থাকে নিদ্ৰিত নিশাৰ পৃথিৱী আৰু ইছাত পিছাত এটা গাৰুৰ মগজুত সাৰি থাকে তোলপাৰ স্মৃতি। সত্য কি? কোঠাৰ একোণত কঠিন ধাতুৰে গঢ়া নিমাত বুদ্ধৰ এখন কৰোণাময় কোমল মুখ। চিতাৰ শিখাত নিষ্ঠুৰতাৰ সীমাই ঢুকি নোপোৱা এখন ফুল কোমলীয়া শিশুৰ মুখ। আজীৱন আকণ্ঠ বিষ পান কৰি কৰি নীলকণ্ঠ হোৱা ক্লান্ত মানুহৰ মুখ। তথাপি সময় মধুৰ হয় খিৰিকীৰে সুৰকি অহা জোনত, জোনাকত, কুলিত, কেতেকীত, গছত, বনত, ফুলত, উশাহত, বতাহত, সপোনত, সাঁথৰত। অসহায় গোপন প্ৰেম সাঁচি ৰখা পাহাৰৰ কহুৱাবোৰত, তপত নিশাহে পুৰি পেলোৱা জীৱনৰ অসম্পূৰ্ণ চিঠিবোৰত। সত্য জ্বলি থাকে শৰীৰত, শৰীৰ তিতি থাকে প্ৰেমত, প্ৰেম পোহৰ হয় জ্ঞানত।